আজি আলহী আহিব আলহীৰ কাৰণে আজি যোগাৰ কৰিছো দেখাই দিয়াচোন এফালে জাতিলাও বিলাহী আৰু ৰমাছৰ জোল বনাম তাৰপিছত তোমাৰ অমিতা দালি বনাম অমিতা বেছি হৈছে অলপকে দিম আৰু তাৰপিছত তোমাৰ এই বেঙেনা আৰু পেটু বনাম বেঙেনা আৰু পেটু জ্বলা অকমান দি বনাম তাৰপিছত তোমাৰ সৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে সিহঁতিটো মাছ নাখাব পাৰে সেইকাৰণে অলপ মাংস অকমান জোল কৰি বনাম আৰু পাপৰ বনাম আৰু চাটনি বনাম হ'বনে এতিয়া মাছটো ফ্ৰাই কৰি আছো মাছটো মানে মাছ ফ্ৰাই কৰোঁতে বহুত সময় লাগে এয়া মাছ ফ্ৰাই কৰি লৈছোঁ প্ৰথমে তাৰপিছতহে বাকীবোৰ বনাম আৰু মাছ ফ্ৰাই কৰি আছোঁ ঘৰতে ৰ'দ পৰে নহয় লাইট চাইটৰ দৰকাৰ নাই ৰ'দ লৈ লৈ ঠাণ্ডা দিনত বনাবলৈ ভাল হ'ব হয় নাই কেমেৰা পাৰ্চন ধুনীয়া ৰ'দ পৰে মই নহ'লে এনেকৈ আচাৰ এনেকৈ ৰ'দাই থ'ব পাৰোঁ দেখাই দিয়া গোটেই আচাৰবোৰ মই ইয়াতে দি থওঁ বাহিৰলৈ নিদিলেও হয় ইমান ধুনীয়া ৰ'দ পৰে এয়া আমাৰ আলহী আজি আহি পালেহি আমাৰ মানুহজনৰ পেহীয়েকৰ ছোৱালী আৰু ভিনদেউ আহিছে বা আৰু ভিনদেউ ল'ৰা ছোৱালীকেইটাও আহিছে ল'ৰা পূৰা ফূৰ্তি মানে ক'বনা হৈ আছে এয়া চাহো দিলোঁ ভাত বনাই থকাৰ মাজতে চাহো দি লৈছোঁ এয়া মাছ জাতিলাও বিলাহী বনি আছে ইফালে ইটো কেৰাহীত মাংসকণো বনাই আছোঁ যিহেতু সিহঁতক সোনকালে দি দিব লাগিব মাংসৰ জোলকণো বনাই আছোঁ পানী অকণ দি দিয়ে মাছ দি দিম ক'ত দেখাইছা বাৰু আমাৰ ল'ৰাটোৱে যে লগ পাই ইমান ভাল পাইছে ইমান খেলিছে সিহঁতেও ভাল পাইছে বাৰু মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে ইমান খেলিছে লগ নাপায় যে ইয়াত তেনেকৈ এইফালে আকৌ মানুহজনে বেঙেনা ভাজিকণ বনাবলৈ ল'লে মই আলহীৰ লগত কথা পাতি আছোঁ তেওঁৱে বনালে বেঙেনা আৰু মাছৰ পেটু জ্বলা ভাজি বনাই হ'ল আৰু তাৰপিছত ল'ৰা ছোৱালীকেইটাক ভাত দি দিম সিহঁতক সোনকালে দি লওঁ তাৰপিছত আমি খাম কেনেকুৱা হৈছে কোৱা টেষ্টি হৈছে নাই অঁ এই অন্তৰাকে ক'ব টেষ্টি হৈছে নাই মোৰ ফালে চাই হা মনো ক কেমেৰালৈ চাই ক এয়া ভিনদেউ আৰু বাক খাবলৈ দিছোঁ আৰম্ভ কৰিছে আৰু আমাৰ ধুনবাই খাবলৈ লৈছে অকণ ভোট জলকীয়া দি দিওঁ ভোট জলকীয়া খাই ভাল পায় সকলোৱে নিমখত থৈছিলোঁ ভোট জলকীয়াটো ইমান ধুনীয়া হৈছে খাবলৈ গোন্ধটোৱে খাওঁ খাওঁ লাগে আলহী যোৱাৰ পিছত আমিও খাই বৈ আজৰি হ'লোঁ আৰু আলহী যোৱাৰ সময়ত আমাৰ ভিডিঅ' কৰা নহ'লেই ভিডিঅ'টো ভাল পালে যদি চাব সকলোৱে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ